আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ ফাৰ্ষ্ট টাইম মই গাড়ীৰ ভিতৰৰ কেবিনটোৰ পৰা। আৰু কেবিনটোৰ পৰা ষ্টাৰ্ট কিয় কৰি দিছোঁ আপোনালোকে গমেই পায়। অহাকালিলৈ মাঘৰ 1 তাৰিখ আৰু ৰাতি বৰ্তমান ৰবিবাৰে ৰাতি 12টামান বজাত ৰাতিটো গমেই পায় আপোনালোকে। মাঘৰ 1 তাৰিখৰ উপলক্ষে সকলোৱে খানা খাব। বহুত জাগাত অসমৰ সকলো ঠাইতে খানা খোৱা হ'লে তাৰ পাছত ৰাতিপুৱাই মেজি ঘৰটো জ্বলাব। তাৰ পিছদিনা 1 তাৰিখ পৰি যাব সোমবাৰে। তাৰ কাৰণে মই আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। মানে মই গাড়ীখনৰ কেবিনটো আপোনালোকক কিয় দেখাইছোঁ আৰু কি কাৰণত দেখুওৱা নাই আপোনালোকে চাওকচোন। গাড়ীখন তাৰমানে মোৰ এইখনে গাড়ী দি ইকাত আনো। এইবিলাক চাওক কিমান লেতেৰা তাৰমানে হৈ গৈছে লেতেৰা হৈ গ'লে গাড়ীখন অকণমান চাফ চিকুণ কৰি মই ভাবিছোঁ ইয়াৰ কাৰ্পেটবিলাক গুচাই দিছোঁ। গোটাই কাৰ্পেট সকলো বাহিৰত থৈ দিছোঁ। জেক এইবিলাক লিভাৰ চিভাৰ সকলো বাহিৰত থোৱা আছে, এইফালেও থোৱা আছে। থাকিলে মই ভাবিছোঁ কেবিনৰ তাৰমানে এইবিলাকত বহুত ধূলি আছিল। ধূলি থাকিলে মই অকণমান ব্ৰাছ মাৰি পেলাই চাফা কৰি দিলোঁ, যাতে এইখনত কাৰ্পেটৰ তলত যিবিলাক বালি থাকিলে অকণমান প্ৰব্লেম হৈ যায়, মানে কেবিনটো খাই পেলোৱাৰ চান্স থাকে। এইটো কাৰণে মই ভাবিছোঁ কাৰ্পেটখন উঠাই পেলাই সকলো তাৰমানে ধূলি বালিখিনি ব্ৰাছ মাৰি পেলাই চাফ কৰি ওলাই দিলোঁ। তাৰপাছত তাৰমানে পানী মাৰিম। হয়তো তাৰে আগত পানী মাৰিলে তাৰমানে বালাটো কামোৰ খাই ধৰিব ন, সেইটো কাৰণত মই তাৰমানে কামোৰ খাই ধৰিব পানী মাৰি দিলে। এইটো কাৰণত মই কি কৰিলোঁ, ফাৰ্ষ্টে কাৰ্পেটকেইখন উঠাই পেলাই এই ব্ৰাছডাল দিয়ে মই সকলো কেবিনৰ তলাখন চাফ কৰি ল'লোঁ। তাৰপিছত বঢ়িয়াকৈ মই চেম্পু আনিছোঁ মোটামুটি 10 পেকেটমান চেম্পু আনিছোঁ গাড়ী ধুবলৈ। গাড়ীৰ নামতে আনিছোঁ মই চেম্পু। এই গাড়ী ধুবলৈ আনিছোঁ পূৰা ছানচিল্ক চেম্পু। আৰু ছানচিল্ক চেম্পুটো পূৰা ভাইৰেলে হৈ আছে, এইটো কাৰণে ছানচিল্কে লৈ আহিছোঁ। কম দামী চেম্পু হ'লেও ছানচিল্কৰ নাম্বাৰ 1ত আছে। ছানচিল্ক চেম্পুটোৰ বিষয়ে আপোনালোকে গমেই পায়। এইটো কাৰণে ছানচিল্ক চেম্পু দি মই গাড়ীখন ধুম। 10 পেকেট চেম্পু লাগিবই, কাৰণ যিহেতু অহাকালি মাঘৰ 1 তাৰিখ আৰু নতুন বছৰ পৰিব আমাৰ অসমীয়া মাহৰ। এইটো কাৰণে গাড়ীখন মই ভাবিলোঁ বেলেগ কি ভিডিঅ' বনাম, যিহেতু বিশেষকৈ এনেকৈ টাইম নাপাওঁৱে ভিডিঅ' বনাবলৈ। নাপালে মই ভাবিলোঁ আজি এটা আপোনালোকৰ মাজত ভিডিঅ' এটা বিলাই দিব খুজিছোঁ। দীঘলীয়া হ'ব ভিডিঅ'টো, আপোনালোকে চাব। আৰু বিশেষকৈ ড্ৰাইভাৰসকলৰ বাবে ভিডিঅ'টো বেছি দীঘল হ'ব দীঘল মানে কেনেকুৱা গাড়ী এখন নিজৰ হওক বা পৰৰ হওক, এই কথাটো আপোনালোকে উপলক্ষে বা মই ক'ব গৈছোঁ। চেম্পুটো পৰি আছে ৰ'বা, মই কৈ আছোঁ। চেম্পুবিলাক পৰি তাৰমানে চেম্পু আনোতে অকণমান ফাটি গৈছিল, সেইটো কাৰণে পৰি আছে। তাৰমানে গাড়ী যাৰে কি নহওক, গাড়ীখন আপোনালোকে কিছুমানে গুৱাহাটীত গাড়ী চলাই আছে, কোনোবাই বঙাইগাঁৱত চলাই আছে, কোনোবাই বৰপেটা নলবাৰী অৰ্থাৎ দূৰ দূৰণিত গাড়ী চলাই আছে। আৰু থাকিলে আজি হয়তো ঘৰত নিশ্চয় আপোনালোকে আহিব, কিন্তু এটা ভুল নকৰিব। বেলেগৰ গাড়ী চলালেও গাড়ীখন যাতে আপোনালোকে চাফ চিকুণকৈ ধুই পখালি আহি মালিকক চমজাই আপোনালোকে ঘৰত আহে। যিহেতু গাড়ীখনে নিজে ক'ব নোৱাৰে মানে ড্ৰাইভাৰটো উঠিলেহে গাড়ীখনে আপোনালোকক সকলো কাম কাজ এণ্টিলৈ লৈ যাব পাৰিব, দূৰ দূৰণিলৈ লৈ গ'লে আপোনালোকে ড্ৰাইভাৰটো উঠিলে গাড়ীখন ষ্টাৰ্ট দিয়াৰ পিছত ড্ৰাইভাৰটো ষ্টাৰ্ট দি চলাই যাই থাকোঁ, গাড়ীখন যাই থাকিব। কিন্তু গাড়ীখনে মেইন এটা কথা আপোনালোকে গম পায় নাই, গাড়ী কথা ক'ব পাৰে নেকি? কথা মাত দিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ গাড়ীখন যাতে আপোনালোকে বেলেগৰ গাড়ী চলালেও বা চাফ চিকুণ কৰি আজি মালিকৰ হাতত আপোনালোকে চাবিটো গতাই দি থৈ আহিব। তাৰপিছততো আপোনালোকে বিহুৰ পাছত নিশ্চয় সেইখন গাড়ীয়ে চলাব লাগিব চলাব লাগিলে আপোনালোকে সেইখন গাড়ী চলাই পিনে ঘৰখন চলাই আছে বা বিহুৰ বজাৰ কৰিছে, কিছুমানৰ স্কুল ফিজ কিবা অন্যান্য কামত গাড়ীখন চলাই আপোনালোকে চলি আছে। যিহেতু এইখন গাড়ীও মোৰ নিজা গাড়ী নহয়, মোৰ ভিনদেউৰ গাড়ী হয়। ভিনদেউৰ গাড়ী হ'লে যাতে মোক নিজাকৈ ভিনদেউ মোক চামজাই দিছে, গাড়ীখন তোৰ ঘৰত ৰাখ, তই চাফ চিকুণ পৰিষ্কাৰ, এইটো মোৰ দায়িত্ব, এইটো মই কৰিব লাগিব। ভিনদেউ মোক ক'ব নালাগে যে গাড়ীখন চাফ চিকুণ কৰিব লাগে কিবা লাগে, সেইবিলাক মোক কিন্তু ভিনদেউ মোক ক'ব নালাগে। মই নিজে চাফ চিকুণ কৰি থ'লেহে ভিনদেউ ভাল পাব, যাতে মোক গাড়ীখন সম্পূৰ্ণ যে মোক চামজাই দিছে, গাড়ীখন মোৰ আণ্ডাৰত আছে বৰ্তমান, এতিয়া গাড়ীখন মোৰ ক'ব গ'লে সেই হিচাপে মই গাড়ীখন যদি চাফ চিকুণ পৰিষ্কাৰ কৰি লৈ যাওঁ বা ভিনদেউ দেখাবলৈ মনত অলপ ফিলিংছটো ভাল লাগিব বা মনত ভাল হ'ব লাগিব। সেইকাৰণে কি জানা, বেলেগৰ গাড়ী বুলি নাভাবিব, নিজে চলোৱা এখন গাড়ী বেলেগৰ হওক নিজৰ বুলি ভাবি ল'ব, যাতে চাফ চিকুণ পৰিষ্কাৰ কৰি থ'লে ভাল লাগে। যিহেতু আমি মানুহ এতিয়া কথা ক'ব জানো বা কিবা কৰি সকলোখিনি কাম কৰিব জানো, মানুহে মাত বোল সকলো কৰিব পাৰে, গাড়ীখনে নোৱাৰে। যিহেতু আমিও গা চা ধুই ভাত পানী খাই পেলাই বা ৰেষ্ট লওঁ, টোপনি মাৰো, শুই যাওঁ। সেইটো কাৰণত কৈছোঁ গাড়ীখন যাতে আপোনালোকে মাঘৰ বিহু উপলক্ষে যাতে গাড়ীখন সকলো ড্ৰাইভাৰ সকলোৱে
নিজৰ হওক পৰ হওক গাড়ীখন থৈ মালিকক যাতে চাবিটো আপোনালোকে গতাই দিয়ে যে দাদা আমি আজি মাঘ বিহু উপলক্ষে আমি যে আপোনাৰ গাড়ীখন ধুই পখালি আপোনাক দিলোঁ, চাবিটো দিলোঁ, আমি বিহু খাই পেলাই 3-4 দিন পিছত আহি আৰু চলাম, আজি আপোনাক গতালোঁ গাড়ীখন। সেনেকৈ কৈ আপোনালোকে আহিব, তেতিয়া মালিকৰ বিৰতি নহ'ব বা কোনো ভাল লাগিব, মালিকৰ গাড়ীখন ধুই পখালি থৈ গৈছে, সেনেকুৱা এটা কথা। আৰু বাকীখিনি আপোনালোকক মই দেখুৱাই থাকিম, চাই থাকিব লাষ্ট পৰ্যন্ত, শেষ নোপোৱা। কিন্তু ভিডিঅ'টো দীঘল হ'ব, যাতে কোনো প্ৰব্লেম আহি নপৰে, আপোনালোকে চাই থাকিব, যাতে গাড়ীখন মই কেনেকৈ ধুওঁ কেনেকৈ নধুওঁ আপোনালোকে সকলো চাই থাকিব। এতিয়া আপোনালোকে চাওক কেনেকুৱা এটা প্ৰদৰ্শন হৈছে, পৰিষ্কাৰ হৈছে, কিমান এটা ধুনীয়া লগা হৈছে। এই কাৰ্পেটবিলাক চাওক কিমান ধুনীয়া, একদম পৰিষ্কাৰ, একদম চাফ চিকুণ লগা হৈছে, কি বঢ়িয়া এটা ফিল লগা হৈছে। আৰু মই এতিয়া সম্পূৰ্ণ গাড়ীখন ধোৱা হৈ গ'ল আৰু আপোনালোকক দেখুৱাই দিছোঁ গোটেইখিনি। আৰু আপোনালোকক সকলো এইখিনি কাম কৰিব, যাতে ভোগালী বিহু উপলক্ষে সকলোৱে ড্ৰাইভাৰে গাড়ীবিলাক মালিকক চাবি দি পেলাই নাহিব, চাবি দি আহিব মানে কেনেকুৱা, গাড়ীখন ধুই পখালি বা চাফ চিকুণ কৰি পেলাই গাড়ীখনৰ চাবিটো মালিকৰ হাতত গতাই দি পেলাই আহিব লাগে। আৰু গাড়ী নিজৰ হওক পৰঘৰ সেইটো ভাবিব নালাগে, বেলেগৰ গাড়ী চলালেও নিজৰ বুলি ভাবি ল'ব লাগে, সেইটোৱেই মই আপোনালোকক ক'বলৈ ওলাইছোঁ। আৰু চাওক গাড়ীখনতে কি ধুনীয়া এটা পৰিষ্কাৰ হৈছে, মই সম্পূৰ্ণ গাড়ীখন ক্লিয়াৰকৈ ধোৱা হৈ গৈছে। আৰু মোৰ গা চা ধুই উঠিছোঁ, গা চা ধুই এতিয়া মই ক'তো নাযাওঁ, গাড়ীখন এনেকৈ থৈ দিছোঁ, ষ্টাৰিঙত মই বহিছোঁ। আৰু আপোনালোকলৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু কাইলৈ এটা বেলেগ ভিডিঅ' পাব আপোনালোকে। মই মোটামুটি কালি মাঘৰ 1 তাৰিখে মই বহুত দূৰ ট্ৰেভেলছ কৰিম এইখন গাড়ী দি, আৰু আপোনালোকক মই দেখুৱাব নিশ্চয় চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে, আপোনালোকে চাব বুলি উপভোগ কৰিব। আৰু মই যাম ক'ৰ পৰা মই আপোনালোকক ভিডিঅ'টোত কৈ দিম, আপোনালোকে তাৰপিছত চাই থাকিব। আৰু আজিৰ ভিডিঅ'টোত মই কৈ দিলোঁ যে মই কুন্দৰগাঁও মেডিকেল কলেজৰ পৰা একদম আপোনাৰ BTAD ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে, ওদালগুৰি ডিষ্ট্ৰিক্ট পৰিলে আমি ওদালগুৰি নাযাওঁ, কিন্তু আমি পানেৰীৰ পৰা অকণমান দূৰত্ব বেংবাৰী বুলি কয়, তালৈ যাম এটা বস্তু আনিবলৈ। আৰু কি আনিবলৈ যাম আমি সেই বস্তুটো আপোনালোকক দেখুৱাম, আৰু ক'ত যাম কেনেকৈ আহিম আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে নিশ্চয় ভিডিঅ'টো উপভোগ কৰিব আৰু চাব বুলি আশা থাকিল। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ঠিক আছে।